আজি আহিলো নিজৰ হোম টাউনৰ দুৰ্গা পূজা চাবলৈ অনেষ্টলি যদি কওঁ নিজৰ হোম টাউনৰ দুৰ্গা পূজা চাই কিন্তু মই বৰ এটা ইমান ভাল নাপাওঁ কাৰণটো হৈছে সৰুৰে পৰাই যেতিয়াই নেকি দুৰ্গা পূজা চাবলৈ আহো বৰ ভয়ে আহো কাৰণটো হৈছে লৰাবোৰে একদম গুলি ঠিকছে মাৰে আৰু এইবাৰ মই কোৱা শুনিছো তাহাঁতি হেনো একেবাৰে হিলগুটিৰ পৰা তেনেকে গুলি বনাই লৈছে আৰু ছোৱালীবোৰক খুব মাৰিছে আনক দুখ দি নিজেনো কি ইমান দুখ পায় বুজি নাপাওঁ আৰু এটা কথা মোৰ বেয়া লাগিছে আমি যোৱাৰ সময়ত আমাৰ ওচৰতে সৰু বাচ্চাও আছে 5 মহীয়া 6 মহীয়া তাহাঁতৰ যদি কেনেবাকে চকুত লাগে কাণত লাগে তেতিয়া বাৰু কি হ'ব হেতুৱে মোৰ ভাবি পিনে বৰ বেয়া লাগিছিল আৰু আমাৰ লগত আৰু এজনী ছোৱালী গৈছিল তাইক যে ইমান গুলি মাৰিলে নহয় আমি মানে শান্তিকে পূজাই চাবলৈ নাপালো ঘৰত পিছে আমি ভাত খাই আহিছোৱে তথাপিতো আমি ইয়াত খাবলৈ আহিছো কাৰণ আমাৰ ঘৰৰে ওচৰৰ মোৰ লগৰ এটা ইয়াত ৰেষ্টুৰেণ্ট এখন খুলিছে গতিকে তাৰ দোকানত আমি খাবলৈ আহিলো আৰু এই কাৰণে আহিছো তাক আমি এনকাৰেজ আৰু মোটিভেট কৰিবলৈ কাৰণে আহিছো কাৰণটো হৈছে আজিকালি আকৌ আমাৰ লগৰবোৰ হক আমাৰ সমাজৰ মানুহবোৰ মাত্ৰ চাকৰি বুলিয়ে কয় কিন্তু যেতিয়া নেকি এনেকুৱা এটা বিজনেছত এনেকুৱা ষ্টেপ এটা লয় ভাল লাগে গতিকে তাক আমি এনকাৰেজ কৰিবলৈ কাৰণে আহিলো আমি খালো স্পাইৰেল পটেটো ভেজ চাওমিন খাইছিলো আৰু মাটকা চাই আৰু আমাৰ এফালে ভন্টি তাই যে দুৰ্গা পূজাত এজোৰো কাপোৰ তাই ৰিপিটে নকৰিলে দ্যাটছ অল ফৰ টুডেজ ভিডিও সি ইউ নেক্সট টাইম টিল দেন কিপ ওয়াচিং স্মাইলিং এণ্ড লাভিং বাই বাই